হস্তগত কৰি বঞ্চিত কৰিছে দৈত্যক স্বৰ্গসুখৰ পৰা। যুগে যুগে কৰা বঞ্চনা নলৌজনী প্ৰতিশোধটো সিংহখনত বহৰ জানো কিবা যুক্তি আছে? সঁচা কথা দাদা, তাৰি ঔৰফে জানি মেলো আমি দৈত্যকুদা হয়ে নিজ অধম কুদুত ভগবানী চিরকাল ঘৃণায় আমাক খাই কাপুরু দেবতায় হয়ে ঐক্যতা দাদা আক্রমণ করি অমরাবতীপুর ধ্বংস করি ইন্দোর ইন্দত্ত দেখবাম দানবর ভগতি কিমান রতি উধার স্পৃহা রণাতৃষ্ট মূর বারে হে খনে খনে দাদা এইটি ওই অমরাবতী করো আক্রমণ শান্ত হওয়া ভয় নাম বিনা বস্তু বরুচ্চদ স্বর্গ আক্রমণ বিপর্যয় আমার নীলিম ভাগ্য এই হাজুয়া তুমি পক্ষিত করা দৈত্য হনা ভীষণ সমৰৰ বাবে ময়ো যাওঁ শিৱ আৰু ধৰাৰ হেতু সন্তুষ্ট কৰি মহাদেৱক কঠোৰ তপস্যাৰে অনুমত বৰ মই লাভ কৰি লওঁ। তাৰ পাছত সম্ভলদৰে কিবা দৰে স্বৰ্গপুৰ ৰাখে দেৱেন্দ্ৰ ঘোষণা কৰি অমৰাৱতীপুৰত খেদি পঠাম দেৱতাক মৰ্ত্যৰ ভিতৰে দৈত্য বিজয়ৰ ৰক্ত নিশান পৱনৰ লহৰে লহৰে উৰিব অমৰাৱতীপুৰা। কিন্তু যদি হেই নিদিয়ে শিৱাই অনুমত বাৰে তেতিয়া অচেতন শিৱৰ ভক্তই জগতৰ মাজে অচেতন বিষ্ণুৰ ভক্তই ব্ৰহ্মাণ্ডৰ ভিতৰে সকলোকে ধৰি আনি জগন্তক কৰিম নিক্ষেপ। মনটো যদি মহাদেৱ নহয় সদায় স্বয়ং ব্ৰহ্মা বিষ্ণু শিৱ এই তিনিওকে ধৰি আনি সময় ত্ৰিলোকৰ জাগ্ৰত ঈশ্বৰ উত্তম দাদা অতি উত্তম, কিন্তু সত্য হতে সিংহৰ তুমি নলবাশ্ৰয় জানো আমি ভালদৰে ভক্তিত তুষ্ট হৈ খাই হয়েহে যোৱা তুমি শিৱ আৰাধনাৰ মই যাওঁ কৰ্তব্যত হওঁ অগ্ৰসৰ তেন্তে বলা ভয় কলিলৈ প্ৰভত যাত্ৰা কৰিম মই শিৱ আৰাধনাৰ হেতু